অসমীয়া সংগীত জগতৰ এজন অত্যন্ত জনপ্ৰিয় আৰু প্ৰতিষ্ঠিত কণ্ঠশিল্পী সুৰকাৰ তথা প্ৰযোজক হ'ল কুমাৰ ভৱেশ। নিজৰ অনন্য কণ্ঠশৈলী আৰু সুমধুৰ গীতৰ জৰিয়তে তেওঁ যোৱা কেইবা দশক ধৰি অসমীয়া শ্ৰোতাৰ মন জয় কৰি আহিছে। কুমাৰ ভৱেশৰ জন্ম হৈছিল 1972 চনৰ 2 মে তাৰিখে গুৱাহাটীৰ মিৰ্জাৰ গোপালপুৰত। তেওঁৰ প্ৰকৃত নাম আছিল ভৱেশ কুমাৰ কলিতা। পৰৱৰ্তী সময়ত তেওঁ সংগীত জগতত কুমাৰ ভৱেশ নামেৰে পৰিচিত হয়। তেওঁৰ দেউতাকৰ নাম চন্দ্ৰধৰ কলিতা আৰু মাতৃৰ নাম কামিনী কলিতা। কুমাৰ ভৱেশৰ 3জন ভাতৃ আছে আৰু তেওঁৰ একমাত্ৰ কন্যা সন্তানৰ নাম চানভি মিৰ্জা। তেওঁৰ শৈশৱৰ শিক্ষা মিৰ্জাৰ পাঠশালা হাইস্কুলত আৰম্ভ হৈছিল। পঢ়া শুনাত বিশেষ আগ্ৰহ নথকা আৰু সংগীতৰ প্ৰতি থকা তীব্ৰ টানৰ বাবে তেওঁ 8ম শ্ৰেণীত থাকোঁতেই RB হাইস্কুলৰ পৰা বিদ্যালয় ত্যাগ কৰে। শিক্ষা জীৱন আধাতে সামৰি তেওঁ সংগীত চৰ্চাত সম্পূৰ্ণৰূপে মনোনিৱেশ কৰে। কুমাৰ ভৱেশৰ সংগীত জীৱনৰ যাত্ৰা 1990ৰ দশকত আৰম্ভ হয়। 1993 চনত তেওঁ প্ৰথমবাৰৰ বাবে সংগীতানুষ্ঠান পৰিৱেশন কৰি নিজৰ নাম ভৱেশ কুমাৰ কলিতাৰ পৰা কুমাৰ ভৱেশ কৰে। 1996 চনত তেওঁৰ প্ৰথম এলবাম পৰী মুক্তি লাভ কৰে। 1998 চনত মুক্তি পোৱা দেহাজান এলবামটি সেই সময়ৰ 4ৰ্থ সৰ্বাধিক বিক্ৰী হোৱা এলবাম হিচাপে পৰিগণিত হয় আৰু ই তেওঁক বিশেষ খ্যাতি প্ৰদান কৰে। তেওঁৰ জনপ্ৰিয় এলবামসমূহৰ ভিতৰত পুৱা, প্ৰতিশ্ৰুতি, মাইজান, ৰুকসানা, জেউতি, সোণপাহি আদি অন্যতম। তেওঁ কেৱল অসমীয়া গীতেই নহয়, ভোজপুৰী ভাষাতো গীত গাইছে, যাৰ ভিতৰত খটিয়া হিলেলা এলবামটি যথেষ্ট জনপ্ৰিয় হৈছিল। সংগীত জগতলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তেওঁ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান আৰু সংগঠনৰ পৰা বহুতো সন্মান লাভ কৰিছে। তেওঁৰ গীতসমূহে জনসাধাৰণৰ মাজত যি বিপুল সঁহাৰি লাভ কৰিছে, সেয়াই তেওঁৰ বাবে আটাইতকৈ ডাঙৰ পুৰস্কাৰ। কুমাৰ ভৱেশ কেৱল এজন কণ্ঠশিল্পীয়েই নহয়, তেওঁ অসমৰ লোকসংগীত আৰু আধুনিক সংগীতৰ মাজৰ এক যোগসূত্ৰ স্বৰূপ। তেওঁৰ সহজ সৰল কণ্ঠ আৰু সুৰৰ মূৰ্ছনাই আজিও প্ৰতিজন অসমীয়াৰ হৃদয় স্পৰ্শ কৰি যায়। আগন্তুক সময়ত তেওঁৰ পৰা আমি আৰু বহু সুমধুৰ গীত আশা কৰিব পাৰোঁ।